অনুগ্ৰহ কৰি ভিডিঅ'টো চোৱাৰ আগত হেডফোন নামৰ কণ্ডমডাল ইউজ কৰি ল'ব। কোনটো দিনত মহিলাই যৌন সম্পৰ্ক কৰিবলৈ অলপো আপত্তি নকৰে? মাহেকীয়া হোৱা 4 দিনৰ আগত আৰু 4 দিনৰ পাছত। গাভৰু ছোৱালীয়ে যৌনাংগৰ চুলি চাফা কৰি থয় কিয়? যৌন সম্পৰ্ক কৰোঁতে যাতে লিংগটো ভালকৈ ভিতৰত সোমায় সেইবাবে চুলিবোৰ চাফা কৰি ৰাখে। ছোৱালীৰ যৌনাংগ ফুটাটো কিমান দূৰত্ব থাকে? ছোৱালীৰ যৌনাংগ ফুটাটো 6 ইঞ্চি দূৰত্ব থাকে। মহিলাই পুৰুষৰ বীৰ্য খালে কি হয়? বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। সদায় যৌন সম্পৰ্ক কৰিলে মহিলাৰ তলৰ অংগটো কেনেকুৱা হৈ যায়? বেছি ঢিলা আৰু বহল হৈ যায়। মহিলাৰ যৌনাংগত কিমান বাৰ লিংগটো ভৰাই থাকিলে পানী ওলাই যায়? 15ৰ পৰা 20 বাৰ হয়নে নহয় কমেণ্ট কৰি আপুনি জনাব। গোটেই ৰাতি মহিলাৰ যৌনাংগত পুৰুষৰ লিংগটো ভৰাই শুই থাকিলে কি লাভ হয়? লিংগটো শকত আৰু মোটা হৈ যায়। কোনটো সময়ত মহিলা ইমানেই গৰম হৈ যায় যে হগা পকত লিংগ ভৰাব দিয়ে? মাজৰাতি মহিলা বেছিকৈ পাগল হৈ যায় তেতিয়া হগা পকত লিংগ ভৰাব দিয়ে। যদিহে এনেধৰণৰ ভিডিঅ' আগলৈ চাব বিচাৰে তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।